হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। ৱেলকাম টু মাই চেনেল। আপোনালোকে বাইক কিনিবলৈ খুজি আছে নেকি? যদি আপোনালোকে বাইক কিনিবলৈ বিচাৰি আছে বা কিনো লাগিছে, তেনেহ'লে আপোনালোকক মই এখন গাড়ী দেখুৱাম, যিখন গাড়ী আপোনালোকৰ তেল খৰচো কম, লগতে চলাই ভাল পাব। অতিকৈ ষ্টাইলিছ ধুনীয়া গাড়ী। গতিকে প্লিজ ভিডিঅ'টো কণ্টিনিউ চাই যাব। এইখনে হৈছে হিৰো কোম্পানীৰ নতুন গ্লেমাৰ বাইক। এইখন বাইক আপুনি কিনিব পাৰে। আগৰ যিখন অল্ড মডেলৰ গ্লেমাৰ আছিল, সেইখনতকৈ এইখন বহুত ভাল আৰু ষ্টাইলিছ, আৰু চলোৱা যিটো সুবিধা বহুত ভাল। চিট ওখ, আপুনি চাব পাৰিব। চাউণ্ড ধুনীয়া, গাড়ী ষ্টাইল ধুনীয়া। আপুনি যেতিয়া মানে অলপ ওখ মানুহ, তেতিয়া এইখন গাড়ী আপোনাক চইচ কৰিব। যিখন অল্ড মডেল গ্লেমাৰ, সেইখন অলপ মানে চিটটো চাপৰ, গতিকে কিছুমান মানে যেতিয়া চহৰা মানুহ, তেতিয়া মানে অলপ ভৰিখন মেলিব লগা হয়। আৰু এইখনত মেলিব লগা নহয়, এইখন চঢ়া বাইক হয়, এইখন চিটটো ওখ হয়। গতিকে এইখন বাইক আপোনালোকে যিসকল ব্যক্তি অলপ ওখ, গতিকে এইখন গাড়ী আপোনালোকে কিনিব পাৰে মন পচন্দ। আৰু সঁচাই মই ব্যৱহাৰ কৰি আছোঁ, এইখন গাড়ী চলালে কিবা পালচাৰ 150, 180 তেনেকুৱা চলোৱা যেন লাগে। আৰু ৰাতি যেতিয়া গাড়ীখন যাব, আপুনি ধৰিব নোৱাৰিব এইখন আচলতে কি গাড়ী গৈছে, নে গ্লেমাৰ গৈছে নে পালচাৰ গৈছে। আগৰ যিখন বাইক আছে, এই বাইকখনতকৈ এইখন বেছি ভাল, কাৰণ এইখনৰ নাম হৈছে গ্লেমাৰ ভাৰ্টিকেল। কিন্তু চিচিটো একেই আছে। এইখনৰো 125 cc, আৰু যিখন অল্ড মডেলৰ সেইখনৰ 125 cc হয়। এইখনো মাইলেজ দিয়ে 66 দিয়ে কিজানি, আৰু মোৰ 66 দি আছে বৰ্তমান, গতিকে 66 দিব। আৰু ইয়াত চাওক, চাৰিটা গিয়াৰ আছে। গতিকে সম্পূৰ্ণ এটা ধুনীয়া আৰু সুন্দৰ, আপুনি চলাই ভাল পাব। মই যিহেতুকে ইউজ কৰি আছোঁ, গতিকে মই চলাই যিহেতুকে ভাল পাইছোঁ, গতিকে আপোনালোকৰ এনেকুৱা মন পচন্দ তেল কম খোৱা বা বেছি ৰানিং কৰাৰ বাবে এইখন গাড়ী আপুনি কিনিব পাৰে। এটা বিৰাট কথা ক'লে, মানে বিৰাট ডাঙৰ কথা মই শিকিলোঁ ডিলাৰত গৈ। কৰ্মচাৰীসকলে মোক কৈছিল যে কিছুমান বাইকৰ এইটো মিচিং নাম, মই নাজানো, এইটো মিচিং যিটো এইটো কিছুমান গাড়ীৰ মানে পথালিকৈ থাকে, আৰু কিছুমানৰ মানে থিয়কৈ থাকে। আৰু পথালিকৈ যিখন গাড়ীত থাকে, সেইখনৰ বোলে গাড়ী পথালিকৈ থাকিলে বোলে গাড়ীখনে অলপ কষ্ট পায়, আৰু যিখন যেতিয়া মানে কি দীঘলকৈ থাকিব, তেতিয়া মানে গাড়ীখনে ইমান কষ্ট নাপায়। গতিকে মোৰখনত চাওক, এইখন গ্লেমাৰ ভাৰ্টিকেলত চাব পাৰে, দীঘলকৈ আছে। গতিকে গাড়ীখনে কোনো মানে একো হেৰি নাপায়, আৰু আঘাত নাপায় বা প্ৰেছাৰ নাপায়। গতিকে এইটো কথা শিকিলোঁ, নাজানো আৰু কৰ্মচাৰীসকলে কৈছে ডিলাৰৰ। কম তেলত বেছিকৈ চলক এইখন গাড়ী। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীলৈ। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা সৰু বেল আইকনটো এবাৰ বজাই দিব, যাতে মই ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আহি যায়। তেনেহ'লে আজিলৈ